যোৱা কেইবাৰ আমি স্কুটি দি আছিলোঁ কোভিডৰ কাৰণে স্কুটি দিব পৰা নাছিলোঁ কাৰণ মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী হোৱা নাছিলে এতিয়া সেইবিলাকো আৰম্ভ হ'ব আৰু এটা মই আঁচনি লৈছোঁ যে কলেজত যোৱাৰ কাৰণে ছোৱালীবিলাকে যাতে দেউতাক মাকৰ পৰা টকা খুজিব নালাগে কলেজত যোৱাৰ কাৰণে যোৱা অহা ভাড়াৰ কাৰণে এই বছৰৰ পৰা আমি ছোৱালীবিলাকক বেলেগ কৰি সহায় কৰিম যাতে অহা যোৱা চাহ খোৱাৰ কাৰণে কলেজত কোনেও দেউতাক মাকক পইচা খুজিব নালাগে চৰকাৰে যাতে দায়িত্ব ল'ব পাৰে যিবিলাক ল'ৰা হোষ্টেলত আছে তাৰো মেচ দিউচৰ আমি দায়িত্ব ল'ম কলেজৰ এডমিশ্যনৰ কাম আমি আগতেই কৰি থৈ দিছোঁ স্কুটি আগতে ছোৱালীয়ে পাইছিল এবাৰ পৰা ল'ৰাবিলাকেও বুলেট কৈ থাকে আৰু এইবাৰ ল'ৰাবিলাকৰো ব্যৱস্থা কৰি দিয়া হ'ব আগতে অকল ছোৱালীবিলাকে পাইছিলে ইলেকশ্যনৰ সময়ত আমি কৈছিলোঁ যে 1 লাখ আমি চৰকাৰী চাকৰি দিম আপোনালোকৰ ইয়াত বহুত ডেকা ল'ৰা আছে আমাৰ গ্ৰেড 4 গ্ৰেড 3 এইবিলাকত সব 2 এদিনতে এডভাৰটাইজ ওলাব যোৱা কেইবাৰ আমি স্কুটি দি আছিলোঁ কোভিডৰ কাৰণে স্কুটি দিব পৰা নাছিলোঁ কাৰণ মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী হোৱা নাছিলে এতিয়া সেইবিলাকো আৰম্ভ হ'ব আৰু এটা মই আঁচনি লৈছোঁ যে কলেজত যোৱাৰ কাৰণে ছোৱালীবিলাকে যাতে দেউতাক মাকৰ পৰা টকা খুজিব নালাগে কলেজত যোৱাৰ কাৰণে যোৱা অহা ভাড়াৰ কাৰণে এই বছৰৰ পৰা আমি ছোৱালীবিলাকক বেলেগ কৰি সহায় কৰিম যাতে অহা যোৱা চাহ খোৱাৰ কাৰণে কলেজত কোনেও দেউতাক মাকক পইচা খুজিব নালাগে চৰকাৰে যাতে দায়িত্ব ল'ব পাৰে যিবিলাক ল'ৰা হোষ্টেলত আছে তাৰো মেচ দিউচৰ আমি দায়িত্ব ল'ম কলেজৰ এডমিশ্যনৰ কাম আমি আগতেই কৰি থৈ দিছোঁ স্কুটি আগতে ছোৱালীয়ে পাইছিল এবাৰ পৰা ল'ৰাবিলাকেও বুলেট কৈ থাকে আৰু এইবাৰ ল'ৰাবিলাকৰো ব্যৱস্থা কৰি দিয়া হ'ব আগতে অকল ছোৱালীবিলাকে পাইছিলে ইলেকশ্যনৰ সময়ত আমি কৈছিলোঁ যে 1 লাখ আমি চৰকাৰী চাকৰি দিম আপোনালোকৰ ইয়াত বহুত ডেকা ল'ৰা আছে আমাৰ গ্ৰেড 4 গ্ৰেড 3 এইবিলাকত সব 2 এদিনতে এডভাৰটাইজ ওলাব